মই মোৰ পুত্ৰক হেৰুৱালোঁ। ৱোক মাইণ্ড ভাইৰাছে মোৰ ল'ৰাটোক কাঢ়ি লৈ গ'ল। মোৰ ল'ৰাটোক যৌৱন অৱৰুদ্ধ কৰা পিউবাৰ্টি ব্লকাৰ্ছ ঔষধ দিয়া হৈছিল, যাক হৰম'ন ব্লকাৰ বুলি কোৱা যায়। মই কিবা বুজি পোৱাৰ আগতেই অতি চতুৰতাৰে আগতীয়াকৈ মোক কাগজবোৰত চহী কৰিবলৈ বাধ্য কৰা হৈছিল। মোক কোৱা হৈছিল যে যদি তেওঁক এই ঔষধ দিয়া নহয় তেন্তে তেওঁ আত্মহত্যা কৰি ল'ব পাৰে। আমেৰিকাৰ উদ্যোগপতি এলন মাস্কে প্ৰথমবাৰৰ বাবে এক সাক্ষাৎকাৰত নিজৰ পুত্ৰৰ বিষয়ে এই কথা স্পষ্টভাৱে জনাইছিল। Your son is dead. So my son Xavier is dead. 2022 চনত এলন মাস্কৰ 18 বছৰীয়া পুত্ৰ জেভিয়াৰে লিংগ পৰিৱৰ্তন কৰাৰ কথা ঘোষণা কৰি নিজৰ নাম সলনি কৰি ছোৱালীৰ নাম ভিভিয়ান জিনা উইলছন কৰি লয়। কিছুদিনৰ আগৰ পৰা তেওঁক স্কুলতে লিংগ পৰিৱৰ্তনৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰা হৈছিল। এই কথাবিলাক পোহৰলৈ আহিছে। নিজৰ লিংগৰ পৰিচয়ক লৈ তেওঁৰ মস্তিষ্কত বিভ্ৰান্তি হ'ব পৰাকৈ তেওঁক স্কুলখনতে হৰম'নৰ বেজী দিয়া হৈছিল। তেওঁ এইজন পুত্ৰ বৰ্তমান নিজকে ছোৱালীলৈ পৰিৱৰ্তন কৰিছে আৰু পিতৃৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰিছে। এবছৰৰ আগতেই ইলন মাস্কৰ কন্যা কমিউনিষ্ট হৈছিল। তেওঁ নিজকে লেছবিয়ান অৰ্থাৎ সমলৈংগিক বুলি ঘোষণা কৰিছিল আৰু ৰাজহুৱাভাৱে ক'বলৈ আৰম্ভ কৰিছিল যে টকা থকা মানুহবিলাক বহুত বেয়া, তেওঁলোকে গোটেই পৃথিৱীখনক শোষণ কৰি আছে। এলন মাস্কে নিজৰ জীৱনীত এইদৰে লিখিছে যে মই দেখিবলৈ পাওঁ যে নিজকে উদাৰ আৰু প্ৰগতিশীল বুলি কোৱা কমিউনিষ্টসকলে আমাৰ সমাজ আৰু পৰিয়াল নিজৰ কবলত লৈছে আৰু আমাৰ ল'ৰা ছোৱালীবোৰ সহজ চিকাৰ অৰ্থাৎ ছফ্ট টাৰ্গেট হয়। মোৰ ছোৱালী কেলিফৰ্ণিয়াৰ যিটো প্ৰতিষ্ঠিত ক্ৰছৰোডছ স্কুল অফ আৰ্টছ এণ্ড ছায়েন্সত পঢ়িছিল, তাতে তাইৰ মন মস্তিষ্কত এই শিক্ষা প্ৰতিষ্ঠানে ৱোকিজমৰ বীজ সিঁচিছিল। মই উপলব্ধি কৰিলোঁ যে সেই সময়ত টুইটাৰ যুৱক যুৱতীসকলৰ মাজত অতি জনপ্ৰিয় আছিল। মোৰ ছোৱালীকে ধৰি বহু শিশুৱে টুইটাৰত অতি সক্ৰিয় আছিল আৰু টুইটাৰে ইয়াৰ এলগৰিদমৰ সহায়ত শিশুৰ কোমল মনৰ সৈতে খেলা ধূলা কৰি লাহে লাহে গভীৰভাৱে ৱোকিজমৰ চিন্তাধাৰাবোৰ মন মগজুত শিপাই পেলাইছে। সমাজ আৰু পৰিয়াল যে তেওঁৰ শত্ৰু, এই কথা তেওঁৰ মন মস্তিষ্কত স্থাপিত কৰি দিয়া হৈছিল। স্কুলতে তেওঁক কোৱা হৈছিল যে তেওঁৰ দেউতাক এজন কোটিপতি, গতিকে তেওঁ নিজৰ দেউতাক ঘৃণা কৰিব লাগে। ইয়াৰ পিছতে মই টুইটাৰ ক্ৰয় কৰা সিদ্ধান্ত লৈছিলোঁ, যাতে মই আন শিশুক এই মগজুৰ ভাইৰাছৰ পৰা বচাব পাৰোঁ। ইয়াৰ কাৰণে মই টুইটাৰ কিনাৰ সিদ্ধান্ত লৈছিলোঁ, যাতে আন ল'ৰা ছোৱালীৰ মাইণ্ড ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰিব পৰা যায়। এই সকলোবোৰ আমেৰিকাত হৈ আছে, কিন্তু আপুনি সকলো জনা উচিত যে ৱোকিজম নামৰ এই মানসিক ৰোগ ভাৰততো অতি দ্ৰুত গতিৰে বিয়পি আছে আৰু আমাৰ উঠি অহা প্ৰজন্মৰ বাবে বিপদ মাতিছে। ইয়াতো ভাৰতৰ স্কুল, শিক্ষক, স্কুলীয়া কিতাপ আৰু মনোৰঞ্জনৰ জৰিয়তে শিশুৰ মনত ৱোকিজম শিপাই দিয়া হৈছে। যৌৱন অৱৰুদ্ধ ঔষধ পিউবাৰ্টি ব্লকাৰৰ কাৰণে এলন মাস্কে নিজৰ পুত্ৰক হেৰুৱালে। সেই পিউবাৰ্টি ব্লকৰ ধাৰণাটো ভাৰতলৈ অনাৰ কৃতিত্ব চৰকাৰী পুঁজিৰে চলি থকা সংস্থা নেশ্যনেল কাউন্সিল ফৰ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং NCERT বাহিৰে আন কোনো নহয়। কেৱল এইকেইটা প্ৰতিষ্ঠানে ভাৰতীয় ধৰ্ম আৰু সমাজৰ যিমান ক্ষতি কৰিছে আন কোনো সংগঠন কৰা নাই। ইতিহাসৰ নামত স্কুলৰ কিতাপবিলাকত বাওঁপন্থী আৰু জেহাদী জাবৰ ভৰাই দিয়া NCERT আৰু ইয়াৰ সতীৰ্থসকলে ক'ভিডৰ দ্বিতীয় ঢৌৰ লগে লগে 2021 চনত পিউবাৰ্টি ব্লকৰ ধাৰণাটো ভাৰতীয় সমাজত প্ৰসাৰ আৰম্ভ কৰিছিল। তেতিয়া NCERTয়ে শিক্ষক প্ৰশিক্ষণৰ বাবে এখন হাতপুথি জাৰি কৰিছিল, যি অনুসৰি শিক্ষকসকলে শিশুৰ লিংগ বৈচিত্ৰ্যৰ প্ৰতি সংবেদনশীল হ'ব লাগে। আপুনি হয়তো ভাবিব পাৰে যে
এইটো কি? লিংগ মাত্ৰ দুটা, কিছুমান শিশু তৃতীয় লিংগৰো হ'ব পাৰে, কিন্তু ইয়াত কি বৈচিত্ৰ্য আছে? তৃতীয় লিংগৰ অজুহাত লৈ লিখা হাতপুথিবিলাক য'ত বাওঁপন্থী ভাৱধাৰা সন্নিৱিষ্ট হৈ আছে, এইসমূহ ইতিমধ্যে আমেৰিকাত মহামাৰীৰ ৰূপত বিয়পি গৈছে। এই অনুসৰি বিদ্যালয়ত ল'ৰা ছোৱালীৰ বাবে সুকীয়াকৈ ধোবা কোঠা থাকিব নালাগে। ইয়াৰ বাবে শিশু শৈশৱতে বুজনি দিয়া হয় যে মানুহ দুবিধে, পুৰুষ আৰু মহিলা। এই অনুসৰি ল'ৰা ছোৱালী ইউনিফৰ্ম একেই হ'ব লাগে। বিদ্যালয়ত চেঞ্জিং ৰুম আৰু হোষ্টেলো পৃথক হ'ব নালাগে। NCERTৰ এই শিক্ষক প্ৰশিক্ষণৰ হাতপুথিত লিংগ তৰলতাৰ কথা কোৱা হৈছে, অৰ্থাৎ এজন ব্যক্তিয়ে যেতিয়াই মন যায় তেতিয়াই বিভিন্ন লিংগ পৰিচয়েৰে জীয়াই থাকিব পাৰে। সম্পূৰ্ণ কামনা। যেতিয়া মনলৈ আহিল এজন ল'ৰা, যেতিয়া মনলৈ আহিল এজনী ছোৱালী। NCERTৰ এই একেখন নথিতে যৌৱন ব্লকাৰৰ পোষকতা কৰা হৈছিল। বাঢ়ি অহা শিশুৰ লিংগ বৈশিষ্ট্যৰ বিকাশ ৰোধ কৰিব পাৰে, অৰ্থাৎ যদি আপোনাৰ ল'ৰাটোৱে স্কুলত অনুভৱ কৰিছিল যে ছোৱালী হোৱাত অধিক লাভ হয়, তেন্তে তেওঁ ল'ৰা হিচাপে নিজৰ স্বাভাৱিক বিকাশ বন্ধ কৰিব পাৰে পিউবাৰ্টি ব্লকাৰ্ছ গ্ৰহণ কৰি। হুলস্থুল সৃষ্টি হ'ল। কেন্দ্ৰীয় চৰকাৰে টোপনিৰ পৰা সাৰ পাই NCERTৰ এই মেনুৱেল বাতিল কৰিলে। কিন্তু বিপদ এতিয়াও শেষ হোৱা নাই। এতিয়া বৃহৎ ব্যক্তিগত চৰকাৰী বিদ্যালয়ৰ জৰিয়তে ইয়াক কাৰ্যকৰী কৰা হৈছে। ভাৰতীয় ন্যায়পালিকাৰ একাংশ ন্যায়াধীশেও ইয়াত সহায় কৰে। ইয়াৰে বেছিভাগেই হাৰ্ভাৰ্ডৰ দৰে আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰা। 99% ভাৰতীয়ই এই কথাবোৰ আগতে শুনাও নাপালেহেঁতেন। এই সকলোবোৰ ভাৰতীয় সমাজৰ কথা নহয়। এই সকলোবোৰ সমস্যা আমেৰিকাৰ দৰে উন্নত দেশৰ, য'ত বাওঁপন্থীসকলে ঘূণৰ দৰে সমগ্ৰ ব্যৱস্থাটোত প্ৰৱেশ কৰিছে। কিছুদিনৰ পৰা বিশ্বৰ বাওঁপন্থীসকলে এই ধাৰণাটো জাপি দিবলৈ চেষ্টা কৰি আহিছে যে ল'ৰা বা ছোৱালী জন্ম হ'ব সেয়া প্ৰকৃতি নহয়, সমাজেহে সিদ্ধান্ত লয়। ইয়াৰ গুৰুত্ব আপুনি এই কথাটোৰ পৰা বুজিব পাৰে যে বিশ্ব স্বাস্থ্য সংস্থাই নিজৰ ৱেবছাইটত লিখিছে যে জেণ্ডাৰ এজ আ ছ'চিয়েল কনষ্ট্ৰাক্ট। এই ধাৰণাটোৰ প্ৰচাৰৰ বাবে বিশ্বজুৰি এটা বিশাল লবি নিয়োজিত। তেওঁৰ মতে পুৰুষ আৰু মহিলা বাহিৰেও মুঠ 72 প্ৰকাৰৰ মানৱ লিংগ আছে, আৰু যেতিয়াই মন যায় এটা লিংগৰ পৰা আন এটা লিংগলৈ সলনি হ'ব পাৰে। যদি আপুনিও এজন অভিভাৱক হয়, তেন্তে সৰু ল'ৰা ছোৱালীৰ ওপৰত ইয়াৰ সম্ভাৱ্য পাৰ্শ্বক্ৰিয়াৰ বিষয়ে কোৱাৰ প্ৰয়োজন নাই। এই খেলখন কিমান ধ্বংসকাৰী আপুনি নিজেই বুজিব। এই দৃশ্য ভাৰতত আৰম্ভ হৈছিল LGBTQৰ নামত, কিন্তু এতিয়া এই বিয়পি পৰিছে। ভাৰতত লিংগ বৈচিত্ৰ্যৰ ধাৰণাটো অনাৰ আঁৰত মূলতে হিন্দু ঘৃণা হয়। NCERTৰ হাতপুথিত ভাৰতৰ জাতি ব্যৱস্থাটো হিজৰাৰ বিৰুদ্ধে বুলি কোৱা হৈছিল। বাওঁপন্থীসকলে জানে যে যদি তেওঁলোকে যিকোনো বিষয়ত ভাৰতীয় সমাজখনক বিভাজন কৰিব বিচাৰে, তেন্তে তাত জাতিগত সোৱাদ যোগ কৰা উচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আশা কৰা হৈছিল যে তেওঁ ভাৰতীয় শিক্ষা ব্যৱস্থাক বাওঁপন্থীৰ বিষ যি বিয়পি আছে তাৰ পৰা মুক্ত কৰিব, কিন্তু গোটেই 10 বছৰ এই গুৰুত্ব বিষয়টোৰ প্ৰতি তেওঁলোকে কোনো গুৰুত্ব নিদিয়াটো দেশৰ দুৰ্ভাগ্য আছিল। শিক্ষা সম্পৰ্কীয় দায়িত্ব যিসকলক দিয়া হৈছিল, তেখেতসকলৰ কোনো আদৰ্শ আৰু বৌদ্ধিক স্পষ্টতা নাছিল। এই সমস্যাৰ প্ৰতি চৰকাৰে কেতিয়া গুৰুত্ব দিব আমি নাজানো, কিন্তু সমাজ হিচাপে আমাৰো কিছু দায়িত্ব আছে। স্কুলত ল'ৰা ছোৱালীক যি শিকোৱা হৈছে তাক চূড়ান্ত সত্য বুলি মানি নল'ব। লগতে শিশুসকলক সত্যৰ সৈতে পৰিচয় কৰাই দিয়ক। লিংগ, ইতিহাস, মানৱ অধিকাৰ আৰু পৰিৱেশৰ অধ্যয়নত বিশেষ গুৰুত্ব দিয়ক। ইয়াত বৃত্তিবাদৰ বিষয়ে অধিক শিকোৱা হয়। ল'ৰা ছোৱালীক জনোৱাক যে কংগ্ৰেছ চৰকাৰৰ সময়ত মিছা কথাবোৰ ইতিহাসৰ কিতাপত সন্নিৱিষ্ট হৈছিল। লগতে শিশুসকলক বাওঁপন্থী ষড়যন্ত্ৰ আৰু তেওঁলোকে
কেনেকৈ সমাজখনক বিভাজিত কৰিবলৈ চেষ্টা কৰি আহিছে সেই বিষয়েও কওক। শিশুসকলক LGBTQ, ব্লেক লাইভছ মেটাৰ আদি আমেৰিকাৰ অভিযানৰ পৰা আঁতৰি থাকিবলৈ কওক। সন্তানক ধৰ্ম আৰু পৰম্পৰাৰ সৈতে সংযোগ কৰক। সত্য ক'বলৈ আৰু বয়োজ্যেষ্ঠক সন্মান শিকক। এলন মাস্ক এজন কোটিপতি, তেওঁৰ কোনো সুবিধাৰ অভাৱ নাই। যেতিয়া তেওঁলোকে নিজৰ সন্তানক মগজুৰ ভাইৰাছৰ পৰা বচাব নোৱাৰিলে, তেতিয়া কল্পনা কৰকচোন আমাৰ আৰু আপোনাৰ বাবে এই কিমান ডাঙৰ বিপদ। আমি কেৱল চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰোঁ। সমাজ হাৰ পালেহে হয়তো চৰকাৰেও এই সমস্যাৰ ভয়াৱহতা বুজিব।